প্ৰমাণ দিব ডিফেণ্ড পাৰিছে কৰক। মই জানো এই আপচুৰৰ সভাপতি, ইউপিপিএলৰ সভাপতি, এডভাইজাৰ চব কয়। মই কি কৈছে জানে, আপচুৰ কোনোবা নেতাই আপুনি সুধকচোন একবাৰ, এই আজি ব্ৰেকফাষ্ট কৰিছে না নাই বা ভাত খাইছে না নাই, এনেকুৱা সুধকচোন। সি যদি খাইছে বুলি কৈছে, সি খোৱা নাই। কিন্তু সি খোৱা নাই বুলি যদি কৈছে, সি খাইছে। উল্টা পাল্টা একটা কথা মই বিশ্বাস নকৰো। তাৰমানে ইহঁতে কৰা নাই বুলি কৈছে না, এইটো তাৰমানে কৰিছে। যদি আমি কৰিছে বুলি ক'লে হয়, তেতিয়া ইহঁতে কৰা নাই। এইবিলাক প্ৰমাণ চমানৰ প্ৰয়োজন নাই। মই কি কৈছে বুজি পাই, যিহঁতে ইহঁতে কৰা নাই বুলি কৈছে, তাৰমানে কৰিছে। মই কি কৈছে, ইহঁতৰ কথাটো সেইটোৱে, কৰা নাই মানে কৰিছে, কৰিছে মানে কৰা নাই, ভাত খাইছে মানে খোৱা নাই। তদন্তৰ কাৰণে ভয় খাইছে নেকি চাগে? এইটো তদন্তটো 100% হ'ব। কোন জড়িত আছে, আপচু জড়িত আছে না কোন জড়িত আছে, এইটো তদন্ত পিছত ওলাব। কথা এটাই, মই কৈছো ভাত খাইছে, খাইছে বুলি কৈছে না, সি খোৱা নাই। তাৰমানে কৰা নাই বুলি কৈছে, তাৰমানে কৰিছে। যদি কৰিছে বুলি ক'লে হয়, এইটো কৰা নাই। বিপৰীতে কৰে, হা, বিপৰীতে একদম